নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। মানে আজি লকডাউন, চব বন্ধুসকল ঘৰতনো কি কৰিম, সেইকাৰণে আপোনাৰ ভিডিঅ' এটা বনালোঁ। আজি মই আছোঁ আমাৰ ঘৰৰ পিছফালে। এইখন আমাৰ বেতনি হয়, আমলি টোপ। আজি আমাৰ খুৰাই পাৰিছে এই গছৰ পৰা, সেইকাৰণে আমলি টোপ আমি পাৰিবলৈ আহিছোঁ। কিমাননো পাওঁ চাওঁ। আমাৰ ভাইটি নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী হীৰজ্যোতি বৰুৱা। ইয়াৰ নাম হ'ল হীৰজ্যোতি বৰুৱা। আৰু এটা ভাইটি আছে, নাম কৈ দিয়া, নাম কৈ দিয়া, তোমাৰ নাম কৈ দিয়া। শান্তনু বৰুৱা। এতিয়া কি কবা? লাইক কমেণ্ট যদি মোৰ এই ইউটিউব চেনেলৰ নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বন্ধুসকল এই আহি কৰোণা অসম পালেহি, লখিমপুৰো পালেহি। লখিমপুৰৰ এজন লোক এতিয়া কৰোণাত আক্ৰান্ত হৈ আছে। বন্ধুসকল গুৱাহাটীতো এজনৰ হৈছে। কি ক'ম আৰু, সজাগ হওক, সচেতন হওক, ঘৰত থাকক, ষ্টে হোম। ময়ো ঘৰতে আছোঁ। আৰু বন্ধুসকল ঘৰত থাকক। আৰু আপোনালোকক কৈ থওঁ যে গৰম পানী খাই থাকিব লাগে, আৰু ঠাণ্ডা পানী একদমেই নাখাব। আৰু গা ধোৱাটো গৰম পানী ব্যৱহাৰ কৰিব। আৰু বন্ধুসকল মই এতিয়া ৰেডমি নোট 7 প্ৰ'ৰে ভিডিঅ' বনাই আছোঁ। আৰু এই মোবাইলটোৰে এতিয়া আপোনালোকক চিনেমেটিক শ্বট কেইটামান দেখুৱাম। যদি ভাল পায় এই চিনেমেটিক শ্বটকেইটা, তেনেহ'লে প্লিজ এই ভিডিঅ'টোত লাইক কৰিবলৈ একদমেই নাপাহৰিব। আৰু যিসকল নেকি মোৰ এতিয়ালৈকে গেমিং চেনেলটো চোৱা নাই, তেনেহ'লে প্লিজ গেমিং চেনেলটো চাই ল'ব। মই ডেছক্ৰিপশ্যনত দি দিম। আৰু প্লিজ এই মোৰ গেমিং চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া চাওক মোৰ এই ৰেডমি নোট 7 প্ৰ' মোবাইলেৰে চিনেমেটিক শ্বট। এতিয়া মই আহি গ'লোঁ আমাৰ ঘৰৰ পিছফালে থকা এখন ধুনীয়া পথাৰৰ মাজলৈ। এয়া গৰু। আমাৰ ঘৰটো আছে এইফালে, এইখনে আমাৰ পিছফালৰ বাৰী। বন্ধুসকল ইমানে আছিলে আজিৰ এই ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব। আৰু নতুন আছে যদি মোৰ ইউটিউব চেনেলত, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ বাই বাই। আৰু শেষত কৈ থওঁ, ঘৰত থাকক, সজাগ হওক।